Hey guys, মোৰ এটা নতুন ভিডিও লৈ মই ৰিহান স্বাগতম জনাইছো মোৰ YouTube চেনেল ৰিহানদীপ ব্লগছ লৈ গাইজ বহুত দিন হল ভিডিও দিব পৰা নাই সো আজি ভাবিলো আপোনালোকক মাজুলী জুৰাত সংযোগ দলঙৰ কাম কিমান আগবাঢ়িছে দেখাবৰ কাৰণে গৈ আছো সো ভিডিওটো হেকলৈ চাই থাকিব গাইজ আজি আপোনালোকক দেখাব আহিলোঁ গাইজ ৰাওনাপাৰ ভিউ পইণ্ট আৰু তাৰ ওপৰৰ পৰা আপোনালোকক ভিউ দেখাম চাওক গাইজ এইটো ৰাওনাপাৰ চাৰিআলি এইটো ৰাওনাপাৰ চাৰিআলিতে আছে এইটো ভিউ পইণ্ট গাইজ চাওক গাইজ ভিউ চাওক ওপৰৰ পৰা এইটো ৰাওনাপাৰ ভিউ পইণ্টৰ পৰা guys রাওনাপার চাৰিআলিৰ ভিউ দাদা এই দলংটা বনাই আছে কোনটা বনাই ওই এই কোম্পানীটোৱে নেকি সিহঁতৰ এই ইফালে যাব লাগে guys first kuda hoy edu কাম চলি আছে এতিয়ালৈকে construction is going on second kuda hoy
দেখাব ট্ৰাই কৰিম অলপমান লৈ আহোঁতে দেখাই যামগৈ আৰু তাকে তেনেকৈ অলপ বেকা টাইপৰ গাছ এয়া বনাই আছে বহুত ডাঙৰ ডাঙৰ মেচিন অ' মাটি খন্দা মেচিন আকৌ ভাঙিছেগৈ মানে কৈছিলে যে ফাট মেলিছিলে বুলি সেইটো ভাঙিলেগৈ আকৌ এই ইঞ্জিনিয়াৰকেইটা খেলিলে নেকি বাকীকেইটা পুৰণাকেইটা গোটেই বনাই থাকে নতুনকৈ মছলা কমাই দিছে সিহঁতে মানে সেইকাৰণেতো তেনেকৈ হৈছে হয় নাই যদি ফাৰ্ষ্ট বনাওঁতে যদি এনেকৈ হয় কি হ'ব এতিয়া কিমান লোকচান আকৌ এটা ভাঙিব লগা হ'ল ডিষ্টেঞ্চটো বেছি মানে নাই এইটো একেই ডিষ্টেঞ্চে ন দুটা গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনে পালা কমেণ্টছ কৰি জনাব যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু এনেকৈ আগলৈকে ভাল ভিডিঅ' আপোনালোকক ভাল টাই দেখাব যাতে পাৰোঁ তাৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ থেংক ইউ গাইজ বাই বাই